যে আমাৰ গছত ইমানবিলাক আম লাগিছে, কিন্তু আমবিলাক গোটেই সৰি যায়, ডাঙৰ ডাঙৰ হৈছে। তাকে মই ভাবিলোঁ আচাৰ বনাই দিওঁ আৰু। তো মই আমখিনি ধুনীয়াকৈ পাত্ৰ এটাত কাটি লৈ লৈছোঁ চাফা কৰি কিনে, আৰু ইয়াত মই অকণমান বেছিকৈ নিমখ দি মানে এটা ৰাতিৰ কাৰণে তো এনেকৈ থৈ দিম। আমখিনি ৰাতিৰ ভিতৰত মানে সিজি থাকিব, তেতিয়া আচাৰটো ভাল হ'ব আৰু ৰ'দত দি কিনে শুকাব নালাগে। এনেকৈ থৈ দিছোঁ এতিয়া। তো এদিন পিছত মই এইটো ওলাই ল'লোঁ আৰু চাওকচোন আমবিলাক প্ৰায় সিজি গৈছে। এতিয়া মই যিটো নিমখ পানী উঠিছে বহুতখিনি, এতিয়া মই মানে ইয়াৰ পৰা উঠাই থৈ দিম। থৈ কিনে 1-2 ঘণ্টাৰ কাৰণে ৰ'দত মেলি দিম, যাতে মানে নিমখ পানীখিনি শুকাই যায়। এনেদৰে আপোনালোকে লাহে লাহে এনেকৈ বহল পাত্ৰ এখনত বা এনেকৈ থৈ কিনে বা কলপাতত থ'লেও হ'ব, এনেকৈ থৈ শুকাবলৈ দিব, পানীটো যাতে শুকাই যায়। এনেকৈ ধুনীয়াকৈ থৈ দিব পাৰে। 1-2 ঘণ্টাৰ কাৰণে ৰ'দত দিলেও হ'ল ধুনীয়াকৈ, তেতিয়া নিমখ পানীটো সৰি যাব আৰু তেতিয়া শুকাই যাব। আমখিনি ৰ'দৰ পৰা মই আনিলোঁ, আমখিনি ধুনীয়াকৈ শুকাই গৈছে চাওক। এতিয়া মই ইয়াৰ বাবে এটা ডাঙৰ পাত্ৰ লৈ লৈছোঁ ইয়াতে। যাতে মই আকৌ লৈছোঁ এটা নিমখ, হালধি, ইয়াতে লৈছোঁ জলকীয়া গুড়ি, আৰু ইয়াতে মোৰ জ্বলা আছিলে, জাতি জ্বলা, বঙলা জ্বলা তাতে লৈছোঁ। এইটো বগা সৰিয়হ হয়, গুড়ি কৰি লৈছোঁ মিক্সিত। আৰু ইয়াতে লৈছোঁ মই অকণমান গৰম মছলা আৰু তেল। এতিয়া মই খৰাহিটোত এনেদৰে আম অলপ দি ল'ম। আপোনাৰ আম দি কিনে অলপ মছলাবিলাক মই মিক্স কৰিম, বেছিকৈ নিদিব, পাত্ৰটো হিচাপে আম দি ল'লে হ'ল। ইমানখিনি আম মই ইয়াতে লৈ লৈছোঁ। এতিয়া ইয়াতে মই দিছোঁ নিমখ, আম হিচাপে আৰু ইমানখিনি লাগে নিমখ দি দিছোঁ। তাৰপিছত ভালদৰে আপোনালোকে মিক্স কৰিব। ইয়াতে মই দি দিছোঁ নিমখৰ পিছত দি দিছোঁ হালধি গুড়ি, আম হিচাপে দি দিব আপোনালোকে। তাৰপিছত দিছোঁ জলকীয়া গুড়ি অলপ স্পাইচি হ'ব আৰু আপোনাৰ অলপ কালাৰটো আহিব, ৰঙা হৈ যাব। এইটো মই ধুনীয়াকৈ মিক্স কৰি লৈ লৈছোঁ এইখিনি ইয়াত। এতিয়া এইখিনি এনেদৰে মিক্স কৰিম, এতিয়া হৈ গ'ল। এইখিনি দিয়াৰ পিছত এতিয়া মই জলকীয়া যিখিনি মই মানে কাটি থৈ দিছিলোঁ, জলকীয়াখিনি দি দিছোঁ। গোটেই দিব নালাগে, অলপ দিলে হ'ল। তাৰপিছত ইয়াতে দিছোঁ আপোনাৰ এইটো সেৱা বেহাৰ বুলি কয়, যিটো বগা, সেইটো দি দিব। মই মিক্সিত গুড়ি কৰি লৈছিলোঁ, সেইটো গুড়ি দি দিলোঁ, আম হিচাপে দি দিব। তাৰপিছত দি দিব গৰম মছলা অলপ, এনেদৰে গৰম মছলা, তেলটো একেবাৰে লাষ্টত দিব। এতিয়া আমি এইখিনি আকৌ মিক্স কৰি ল'ম, যাতে মছলাবিলাক আমত লাগি ধৰে, ভালদৰে এড হৈ যায়। এনেদৰে মিক্স কৰি থাকিব। আৰু যদি আপোনালোকৰ ঘৰৰ তেল থাকে তেতিয়া দিব পাৰে, ঘৰৰ সৰিয়হৰ তেল। আৰু তেলটো ইমানকৈ নিদিব, অলপ শুকান হৈ থাকিব দিব, বেছি যাতে ডুবি নাযায় আমবিলাক তেলত। অলপ গ্ৰেভি টাইপ সেনেকুৱাকৈ দিব, শুকান টাইপ, অলপ ড্ৰাই হ'লে ভাল লাগে আৰু। এনেদৰে দি দিব, মিক্স কৰি থাকিব। যেতিয়া আমাৰ আচাৰটো হৈ যাব কমপ্লিট, তেতিয়া আপোনালোকে বটলত ভৰাই কিনে অকণমান তেল দি দিব পাৰে, আৰু লগতে ভিনেগাৰ দি দিব পাৰে। আমখিনি তেতিয়া বহুত দিনলৈ থাকি যাব, বেয়া নহয়। এনেদৰে ধুনীয়াকৈ মিক্স কৰি ল'ব। ফাইনেলি গোটেইখিনি মছলা এড কৰা হৈ গ'ল, মিঠাতেল এড কৰা হৈ গ'ল। এতিয়া আমখিনি চাওকচোন ইমান ধুনীয়া হৈ উঠিছে। এতিয়া আপোনালোকে বটলত ভৰাই থ'ব পাৰে, গ্লাছৰ বটলত, লগতে ভিনেগাৰ অলপ দি দিব।